অম্বুবাচী মেলালৈ অহা সকলো ভক্তলৈ পুনৰবাৰ আমি স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। কিছু সময় পিছতেই আমাৰ আজিৰ এই কাৰ্যসূচী আমি আৰম্ভ কৰিম। লগতে থাকিব বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীও। ধন্যবাদ। নীল পৰ্বতবাসিনী ত্বং দেৱী জগন্মাতা যোনি মুদ্ৰে নমস্তুতে। শক্তিপীঠ কামাখ্যা ধাম দেৱী আদ্যাশক্তিৰ পৰম ৰহস্যময়ী মা কামাখ্যা 51 শক্তিপীঠৰ অন্যতম নীলাচল পাহাৰত অৱস্থিত দেৱী কামাখ্যা। দেৱীপীঠৰ বিভিন্ন পূজা পাৰ্বণ উৎসৱ অতীজৰে পৰা চলি আহিছে। তাৰ মাজতে এই সকলো উৎসৱৰ ভিতৰত অন্যতম হৈছে অম্বুবাচী মেলা। বিশ্ব প্ৰসিদ্ধ অম্বুবাচী মেলালৈ দেশ দেশান্তৰ ভক্তৰ আগমন ঘটে আৰু প্ৰতি বছৰৰ দৰে এইবাৰো অসম চৰকাৰৰ পৰ্যটন বিভাগে কামৰূপ মেট্ৰ' জিলা প্ৰশাসনৰ সহযোগত এই অম্বুবাচী মেলা অনুষ্ঠিত কৰিবলৈ ওলাইছে। আজিৰ পৰা আৰম্ভ হ'বলগীয়া এই অম্বুবাচী মেলাৰ উদ্বোধন কৰিবলৈ আমাৰ মাজত উপস্থিত আছে পৰ্যটন জনস্বাস্থ্য কাৰিকৰী দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মাল্লা বৰুৱা মহোদয় আমাৰ মাজত উপস্থিত আছে। বন্তি প্ৰজ্বলনেৰে আমাৰ আজিৰ এই অনুষ্ঠান আমি আৰম্ভ কৰিব বিচাৰিছোঁ। মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ বন্তি প্ৰজ্বলন কৰিবলৈ, লগতে সন্মানীয় অতিথিসকলক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। कामाख्ये वरदे देवी नील पर्वतवासिनी तং देवी जगतमाता जोनि मुद्रे नमस्ते। जय जयते आपनालोक आटाइলৈকে এই পবিত্ৰ দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই মা কামাখ্যাৰ এই বছৰৰ অম্বুবাচীয়ে আমাক নতুন দিনৰ সূচনা কৰক, নতুন দিনৰ কাৰণে আশীৰ্বাদ প্ৰদান কৰক। ইতিমধ্যে আমাৰ দুয়োগৰাকী দলে মা কামাখ্যাৰ অম্বুবাচী বা ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে কিছু কথা কৈ গৈছে। আমি সকলোৱে দেখি আহিছোঁ যে সৰুৰে পৰা আমি যাক আমটিৰ হাত বুলি কৈছিলোঁ, আমটিৰ চোৱা বুলি কৈছিলোঁ, সেই কথাবিলাকে এতিয়া হয়তো অকণমান বিস্তৃত পথাৰে বা ৰাইজে অলপ বেলেগ ধৰণে তাক বিশ্লেষণ কৰা আৰম্ভ কৰিছে। এয়া আমাৰ কামৰূপৰ পৰম্পৰা। আমি সকলোৱে ভাবোঁ যে এই সময়ছোৱাত পৃথিৱী বা আমাৰ মা কামাখ্যাৰ শক্তিপীঠ আদিপীঠ ৰজস্বলা হয় আৰু সেই ৰজস্বলা হোৱাৰ কাৰণে আমি কিছু নীতি নিয়মৰ মাজেৰে মোৰ আইতাকো দেখিছোঁ, তাৰ আজো আইতাকো দেখিছোঁ, মোৰ মাকো দেখিছোঁ, সকলোকে দেখি আহিছোঁ। এক বিশেষ পৰম্পৰাৰ মাজেৰে আমি পৰিয়ালবিলাকে কিছু নীতি নিয়ম পালন কৰিছিলোঁ। আনকি আমাৰ এটা সময়ত অম্বুবাচীত এনেকুৱা আছিল যে অম্বুবাচীত বহুত জ্যেষ্ঠ আই মাতৃসকলে মাটিতো ভৰি নিদিছিল। বিভিন্নজনে আমাৰ গাঁওবিলাকত কাপোৰবিলাক টোপোলা বান্ধি ওপৰত আঁৰি থৈ দিছিল, এইকেইদিন কাপোৰ নুচুইছিল, কাপোৰবিলাক ওপৰত থৈছিলে। গা পা ধুই নিবৃত্তিৰ দিনাখন গা পা ধুই তাৰপিছত কাপোৰ চুৱে বা নতুন কাপোৰ থয়। এই ধৰণৰ বহু পৰম্পৰাৰ মাজেৰে আমি আহিছোঁ আৰু মা কামাখ্যাৰ যি শক্তি ইয়াক আৰু আমি কোৱাৰ প্ৰয়োজন নাই। যি ভক্ত যিয়ে মা কামাখ্যাৰ ওচৰত শৰণ বা মা কামাখ্যাৰ ওচৰত মূৰ দুৱাইছে তেওঁ অনুভৱ কৰিব পাৰিছে যে মা কামাখ্যাৰ শক্তি কি। সৰুৰে পৰা কামাখ্যা মাৰ ভক্ত হিচাপে প্ৰায় অম্বুবাচীতেই হওক বা অন্যান্য সময়ত কামাখ্যা মন্দিৰলৈকে গৈছিলোঁ আৰু সৌভাগ্যবশতঃ মাৰ আশীৰ্বাদ আছিল চাগে কামাখ্যা মাক সেৱা কৰাৰ বা এই ধৰণৰ কাৰ্যসূচীবিলাকত জড়িত হোৱাৰ সৌভাগ্য হ'ল। 2016 চনৰ যদিও 2012 চনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ, 2016 চনমানৰ পৰা আমি অম্বুবাচী মেলাক এক সমল হিচাপে লৈ কামাখ্যাৰ পৰ্যটনক আমি আগবঢ়াই নিয়াৰ কাৰণে বিভিন্ন প্ৰচাৰ প্ৰসাৰ আৰম্ভ কৰিছিলোঁ। আমি বিভিন্ন ঠাইত অম্বুবাচী মেলাক আলম হিচাপে লৈ কামাখ্যাৰ পৰ্যটনৰ প্ৰসাৰ আমি আৰম্ভ কৰিছিলোঁ আৰু ভাবিব নোৱাৰাকৈ মাত্ৰ ৩-৪টা বছৰৰ ভিতৰত কামাখ্যাৰ ধৰ্মীয় পৰ্যটকৰ সংখ্যা ইমানেই বৃদ্ধি পালে
যে আজি আমি নতুনকৈ চিন্তা কৰিব লগা হ'ল যে কামাখ্যাত বৰ্তমান ব্যৱস্থাটোৰ মাজেৰে আমি এই পৰ্যটকসকলক কেনেকৈ সন্তুষ্ট কৰিম বা কেনেকৈ সেই ধৰণে ব্যৱস্থাটো আগবঢ়াই নিম। এটা সময় আছিল যে কামাখ্যালৈ খুব সীমিত সংখ্যক লোক আহিছিল, বেছিভাগেই হয়তো পশ্চিমবংগৰ পৰাই আহিছিল, খুব সীমিত সংখ্যক লোক অন্য সময়ত আহিছিল, বেছিভাগ সাধক আহিছিল। এই অম্বুবাচীৰ সময়ত সাধনা কৰিবলৈ কাৰণে, উপাসনা কৰিবৰ কাৰণে বিভিন্নজন ব্যক্তি আহিছিল। আৰু আজিও এতিয়াও দেখিবলৈ পাব যে অম্বুবাচীৰ সময়ত এনেকৈ দেশে বিদেশৰ অজস্ৰ সাধক ইয়ালৈ আহে শক্তি সঞ্চাৰ কৰিবৰ কাৰণে। কাৰণ আমাৰ শাস্ত্ৰমতে বা আমাৰ সনাতনী সভ্যতাত বিশ্বাস কৰা হয় যে এই অম্বুবাচীৰ সময়ত দেৱী মাৰ চৰণত আহি যদি শক্তিৰ সাধনা কৰা হয়, শক্তি সঞ্চয় কৰাৰ কাৰণে সাধনা কৰা হয়, তেতিয়াহ'লে অজস্ৰ শক্তি পোৱা যায়, যি শক্তিৰে হয়তো ভৱিষ্যতৰ দিনত তেওঁ সামৰ্থ্যৱান হিচাপে কাম কৰিব পাৰে। সেইকাৰণে সাধকসকলে এই সময়ত ইয়ালৈকে আহে, ইয়াত শক্তিৰ উপাসনা কৰে, শক্তি সঞ্চাৰ কৰিবৰ কাৰণে চেষ্টা কৰে। লাহে লাহে এই সাধকৰ লগে লগে সৰ্বসাধাৰণ ধৰ্মীয় ভক্তসকলৰো আকৰ্ষণ বা সাধনাৰ ক্ষেত্ৰ হিচাপে কামাখ্যা পৰিগণিত হৈ এতিয়া অজস্ৰ ভক্ত, অকল সাধকেই নহয়, অজস্ৰ ভক্ত কামাখ্যালৈ অহা আৰম্ভ হয়। যোৱা ৩-৪টা বছৰৰ আগত আমি 16 চনৰ পৰা যেতিয়া প্ৰচাৰ আৰম্ভ কৰিছিলোঁ, লাহে লাহে এনেকুৱা এটা পৰ্যায় হ'ল যে অকল অম্বুবাচী মেলাই নহয়, প্ৰতিটো দিনেই কামাখ্যাত আজি 10-15 হাজাৰ মানুহৰ হয়তো সমাগম আৰম্ভ হৈছে। মা কামাখ্যাৰ দৰে এনেকুৱা এখন মহান তীৰ্থস্থান আমাৰ লগত আছে, যি তীৰ্থস্থানে সকলোকে মানসিক শান্তি দিব পাৰে। আৰু ভাৰতবৰ্ষৰ পৰ্যটনৰ মানচিত্ৰখন যদি চাওঁ, আমি ঘৰুৱা পৰ্যটনৰ ক্ষেত্ৰত সদায় ধৰ্মীয় পৰ্যটনকে আগতকৈ আগত দেখিবলৈ পাওঁ। আৰু আমি অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ এক প্ৰচুৰ সম্ভাৱনা আছে এই মা কামাখ্যাৰ লগত। আৰু সেইকাৰণে মা কামাখ্যাৰ দৰ্শনে সকলোকে আকৰ্ষিত কৰে। আৰু সেই ধৰণৰ পৰিৱেশ এটা আজি অসম বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছোঁ। আমি বিচাৰোঁ যে সকলো স্থানৰ পৰা মা কামাখ্যালৈ এই ধৰণৰ ভক্ত আহক। আপোনালোকে জানে যে আমি অসম চৰকাৰে, অসমৰ পৰ্যটন উন্নয়ন নিগম আৰু সাগৰমালা লগত আমি এক MOU কিছুদিন আগত স্বাক্ষৰ কৰিছোঁ। ইতিমধ্যে আমাৰ চুক্তি স্বাক্ষৰ হৈছে। খুব কম দিনৰ ভিতৰত সেই কামো আমি আৰম্ভ কৰিম। এইটো মন্দিৰৰ পৰা ইটো মন্দিৰলৈ নদীৰ মাজেৰে কামাখ্যাৰ পৰা উমানন্দ, উমানন্দৰ পৰা দৌল গোবিন্দ, দৌল গোবিন্দৰ পৰা অশ্বক্লান্ত, অশ্বক্লান্তৰ পৰা আউনীআটী সত্ৰ, এনেকুৱা ধৰণে 7টা তীৰ্থস্থানত চিটি বাছ চলাৰ দৰে ফেৰী চলিব আৰু ফেৰীৰ মাজেৰে মানুহ অহা যোৱা কৰিব। সেই ধৰণৰ এক পৰিকল্পনা আমি আগবাঢ়িছোঁ। আৰু কামাখ্যাৰ তলৰ পৰা ভাৰ্নিকুলাৰ ট্ৰলি, যি ট্ৰলিৰ ব্যৱস্থা বা লিফ্টৰ ব্যৱস্থাৰে তলৰ পৰা নদীৰ পৰা ওপৰলৈ কামাখ্যালৈ কেনেকৈ যাব পাৰিব, তাৰো এক পৰিকল্পনা কৰা হৈছে, যে জাহাজত নামি তাত ট্ৰলিত উঠি ট্ৰলিৰ ওপৰে ওপৰে সুন্দৰভাৱে মন্দিৰলৈকে যাব পাৰে। কোনো দিব্যাংগ লোক, জ্যেষ্ঠ লোকেও যাতে সুন্দৰভাৱে যাব পাৰে। ইতিমধ্যে আমি এই কামখিনিৰ লগত কামাখ্যা কৰিডৰ আৰু এই ধৰণৰ কামৰ কাৰণে আমি ৰোপৱেৰ প্ৰজেক্টটো অকণমান চিন্তা কৰি আছিলোঁ। আৰু এতিয়া এইখিনিৰ লগত আমি দুটাকৈ ৰোপৱেৰো সংযোজন আমি কৰিব বিচাৰিছোঁ, যাতে কামাখ্যা মন্দিৰলৈকে ৰোপৱে, ৰিভাৰৱে আৰু ৰোডৱে, তিনিওটাৰে যাতে মানুহ সুন্দৰভাৱে যাব পাৰে, সুন্দৰভাৱে অসুবিধা নোহোৱাকৈ যাব পাৰে। আৰু এইবাৰ কৰিডৰত আমি এটাই পৰিকল্পনা কৰিছোঁ, যিকোনো দিব্যাংগ লোক এস্কেলেটৰ লৈ সুন্দৰভাৱে লিফ্টেৰে একেবাৰে কামাখ্যা মন্দিৰৰ সন্মুখলৈকে দিব্যাংগ লোক, জ্যেষ্ঠ লোক সুন্দৰভাৱে যাব পাৰে। তাত পাৰ্কিঙৰ ব্যৱস্থা, স্বচ্ছতাৰ ব্যৱস্থা, অন্যান্য সকলো ব্যৱস্থা যাতে আমি ৰাখিব পাৰোঁ, সেই ধৰণৰ পৰিকল্পনাৰে আজি আমি কামাখ্যাক লৈ পৰিকল্পনা কৰিছোঁ। ইয়াৰ কাৰণ এইটোৱে যে কামাখ্যাৰ তীৰ্থযাত্ৰীৰ সংখ্যা যি ধৰণে বাঢ়ি আহিছে, সেই বাঢ়ি অহা কাৰণটোক লক্ষ্য কৰি আমি সেই ধৰণৰ ব্যৱস্থা আমি ডেভেলপ কৰিবই লাগিব। আৰু যদি নকৰোঁ তেতিয়াহ'লে ভৱিষ্যতৰ দিনত যথেষ্ট অসুবিধা হ'ব। আমি কামাখ্যাৰ এটা বিকল্প পথ ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছিলোঁ। তাত কিছু কিছু ঠাইত লেণ্ডশ্লাইড বা অন্যান্য কিছু সমস্যা হৈছিল, তাকো আমি মডিফিকেশ্যন কৰা আৰম্ভ কৰিছোঁ। তাতো আমি যি ধৰণৰ ব্যৱস্থা কৰিব লাগে লেণ্ডশ্লাইডটো ৰখাবৰ কাৰণে, আৰু নতুনকৈ বিভিন্ন জেগাত নতুন দলং দি আমি সুন্দৰভাৱে তাৰো গ্ৰেডিয়েণ্টটো বা তাৰ উচ্চতাৰ হ্ৰাস কৰি আনি কেনেকৈ সুন্দৰভাৱে বিকল্প পথ এটা উঠা পথ, এটা নামিব লগা পথ, যাতে
দুটা বিকল্প পথ কৰিব পাৰোঁ সেই ধৰণৰ কামো আজি কামাখ্যা মন্দিৰত আৰম্ভ হৈছে বা তাৰ লক্ষ্যটো হ'ল যে আমাৰ ইয়ালৈ অহা তীৰ্থযাত্ৰীসকলৰ সা সুবিধাবিলাক কেনেকৈ বঢ়াব পাৰি আৰু কেনেকৈ এই তীৰ্থযাত্ৰীৰ সংখ্যাটো বঢ়াব পাৰি এটা টুৰিজিম পটেঞ্চিয়েলিটি যিহেতু ইয়াত আছে পৰ্যটনৰ সম্ভাৱনা ভৱিষ্যত যেহেতু আছে আমি সেই ধৰণে আজি কামসমূহ আগবঢ়াব বিচাৰিছোঁ আজি এই দেৱী মাৰ পীঠস্থানলৈকে বা অসম ভূমিলৈকে অজস্ৰ ভক্ত আহিব বিচাৰে এটা সময় আছিল অসমলৈ আহিবলৈ মানুহ চিন্তা কৰিছিল ক'ৰবাত অলপ শংকা হৈছিল যে ক'ৰবাত কিবা অসুবিধা হ'ব নেকি কিন্তু আজি এনেকুৱা এটা পৰিৱেশ হ'ল যে অসমলৈ আহিবলৈ মানুহে সেই শংকা নোহোৱা হ'ল আপোনালোকে শুনি আনন্দ লাভ কৰিব আৰু আচৰিত হ'ব যে এই বছৰ আমাৰ পৰ্যটকৰ সংখ্যা ঘৰুৱা পৰ্যটনৰ ক্ষেত্ৰত 575% ইনক্ৰিজ হৈছে যিটো ভাবিব নোৱাৰা কথা ক'ৰবাত মানুহৰ 100% বাঢ়ে যে যোৱাবাৰ 100 জন আহিছিল এইবাৰ 200 জন আহিব এইবাৰ আমাৰ পৰ্যটকৰ সংখ্যা 575% ইনক্ৰিজ হৈছে অসমত ঘৰুৱা পৰ্যটকৰ সংখ্যা ইণ্টাৰনেশ্যনেল ফৰেইন টুৰিষ্টৰ সংখ্যা বা বিদেশী পৰ্যটকৰ সংখ্যা 763% ইনক্ৰিজ হৈছে চিন্তা কৰক আজি অসমৰ প্ৰতি মানুহৰ আকৰ্ষণ কি অসমৰ প্ৰতি মানুহে সেই ধৰণে আহিব বিচাৰে আজি অসমৰ এয়াৰপৰ্ট আজি গুৱাহাটী এয়াৰপৰ্টটো ইণ্ডিয়াৰ 10 বিজিএছ এয়াৰপৰ্ট 10 নম্বৰ বিজিএছ এয়াৰপৰ্ট ভাবিব পাৰে নেকি যে ইণ্ডিয়াৰ 10 নম্বৰ বিজিএছ এয়াৰপৰ্টটো আজি অসমত এনেকুৱা ধৰণে মানুহ আহে যে যি ধৰণৰ মানুহ আহিছে সেই মানুহৰ লগত আজি আমি সেই ধৰণে আগবঢ়াই দিব লাগিব সেই ধৰণৰ আন্তঃগাঁথনি বনাব লাগিব এটা সময় আছিল যে গুৱাহাটীত এখন তাজৰ হোটেল বনাওঁতে তেওঁলোকে চিন্তা কৰিছিল যে তাজৰ হোটেলখন চলিবনে নাই এতিয়া পৰ্যটন মন্ত্ৰী হিচাপে মোৰ ওচৰত 3 দিন 4 দিনৰ মূৰত কোনোবা নহয় কোনোবা এটা ডাঙৰ কোম্পানী আহে যে আমাক মাটি দিয়ক আমাক সুবিধা দিয়ক আমি অসমত এখন হোটেল বনাব বিচাৰোঁ তাজৰ পৰা ৰেডিছনৰ পৰা বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ গ্ৰুপবিলাকে এটাৰ পিছত এটাই আজি গুৱাহাটী বা অসমৰ বিভিন্ন ঠাইত হোটেল বনাবলৈ আগবাঢ়ি আহিছে তাৰমানে আমাৰ ইয়াত পৰ্যটনৰ সম্ভাৱনা কি ধৰণে বাঢ়িছে এই কথাটো উপলব্ধি কৰক আৰু সেইকাৰণে আমি অসম চৰকাৰে এই পৰ্যটন ক্ষেত্ৰখনক আগবঢ়াবৰ কাৰণে বিশেষ বিশেষ নতুন নতুন পৰিকল্পনাৰে আগবাঢ়িছে আজি গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ৰৌপৱে সম্পূৰ্ণ হৈ উঠিল আৰু হয়তো এবছৰ পিছত ফাঁচী বজাৰৰ পৰা গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙৰো কাম সম্পূৰ্ণ হ'ব আৰু এই ফাঁচী বজাৰৰ দলঙৰ কাম বা মাছখোৱাৰ পৰা ৰজাদুৱাৰলৈ দলঙৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে এই উত্তৰ গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰখনো বহু আগবাঢ়ি যাব যি ধৰ্মীয় স্থানসমূহক লৈ আমি পৰ্যটনৰ সম্ভাৱনা দেখা পাওঁ সেই কামবিলাক আমি সুন্দৰভাৱে আগবঢ়াই নিব পাৰিম আৰু আজি গুৱাহাটীৰ আশে পাশে থকা সকলো ক্ষেত্ৰকে পৰ্যটন ক্ষেত্ৰসমূহক আমি উন্নয়নৰ দিশত বা ডেভেলপমেণ্টসমূহ কাম আমি আগবঢ়াইছোঁ ই পবিতৰাই হওক চান্দুবিয়ে হওক সকলো ঠাইতে আন্তঃগাঁথনি উন্নয়ন হৈছে তালৈকে অহা যোৱাৰ ব্যৱস্থা উন্নীত হৈছে আৰু মই ভাবোঁ যে এই ধৰণে যদি আমি আগবাঢ়ি যাব পাৰোঁ অসম হয়তো অসমৰ পৰ্যটন হয়তো অসমৰ ৰাজহ সৃষ্টিৰ কাৰণে আটাইতকৈ অন্যতম বিভাগ হৈ পৰিব এতিয়া আমি নতুনকৈ পৰিকল্পনা কৰিছোঁ যে ভাৰতবৰ্ষৰ ওচৰৰ চুবুৰীয়া দেশসমূহৰ লগত আমি কেনেকৈ মেডিকেল টুৰিজিম বা হস্পিটেল ছেক্টৰৰ পেচেণ্ট ইয়ালৈ লৈ অহাৰ এটা পৰ্যটন আৰম্ভ কৰিব পাৰোঁ আজি মেডিকেল টুৰিজিমৰ কাম আমি এই বছৰ পৰিকল্পনাৰে ৰাখিছোঁ যে বাংলাদেশ নেপাল ভূটান ম্যানমাৰ এই ৰাজ্যসমূহৰ পৰা আমি কেনেকৈ অসমলৈকে হেল্থ টুৰিজিমৰ কাৰণে মানুহ আনিব পাৰোঁ কাৰণ অসম এনেকুৱা এখন ঠাই হ'বলৈ গৈ আছে য'ত অসমত একেলগে 17খন টাটাৰ কেঞ্চাৰ হস্পিটেল নিৰ্মাণ হ'ব ইতিমধ্যে 7-8খন নিৰ্মাণ হ'ল আৰু বাকী এইখনো নিৰ্মাণ হ'ব আৰু ভৱিষ্যতৰ দিনত হয়তো কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে নৰ্থ ইষ্ট বা অসমখনে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ স্থান হৈ পৰিব আৰু পৰ্যটন বিভাগৰ মই বিষয়া কৰ্মচাৰীসকলক ধন্যবাদ দিম যে বিগত সময়ত সীমিত সংখ্যক পুঁজি আৰু সীমিত সংখ্যক ব্যৱস্থাৰ মাজেৰে আমি যি ধৰণে কাম কৰি আজি এই পৰ্যায়লৈ আহিছোঁ আজি যিসমূহ ৰাজ্য পৰ্যটনৰ ক্ষেত্ৰখনত আগবাঢ়ি গৈছে তেওঁলোকৰ বাজেটৰ লগত আমাৰ বাজেটৰ একেবাৰে মিল নাখায় সামান্য বাজেট সামান্য আন্তঃগাঁথনি সামান্য ব্যৱস্থাৰ মাজেৰে আমি আগবাঢ়িছোঁ কিন্তু আমি
সাহসেৰে সুন্দৰভাৱে আগবাঢ়িছোঁ আৰু কিছু সময়ত হয়তো ক'ৰবাত বিতৰ্ক হৈছিল কেতিয়াবা প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেচাডৰ লগতেও বিতৰ্ক কৰিছে কোনোবাই ফিল্মফেয়াৰ পাততেও বিতৰ্ক কৰিছে কিন্তু আমি আজি সগৌৰৱে ক'ব পৰা হ'লোঁ যে এই কামবিলাক পদে কৰি আহোঁতে একেটা বছৰতে 575% ডমেষ্টিক টুৰিজমৰ ইনক্ৰিজ আমি দেখিবলৈ পাইছোঁ বা বৃদ্ধি আমি দেখিবলৈ পাইছোঁ কৰিব লাগিব আৰু কৰিবলগীয়া আছে অসমখনৰ কাৰণে অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু আমি এই অম্বুবাচী মেলাক লৈ আমি পৰ্যটন বিভাগে এই কাৰণে আমি সচেষ্ট হৈ থাকোঁ যাতে ইয়ালৈ অহা প্ৰতিটো পৰ্যটকে ধৰ্মীয় পৰ্যটকে এটা সুন্দৰ ব্যৱস্থাৰ মাজেৰে গৈ তেওঁলোকে আমাৰ ব্ৰেণ্ড এম্বেচাডৰ হৈ জেগালৈ গৈ কয় যে অসমলৈকে গ'লে কামাখ্যালৈকে গ'লে এই ধৰণৰ সুবিধা আছে এই ধৰণৰ ব্যৱস্থা আছে সুন্দৰভাৱে আমি যাব পাৰোঁ ক'তো কোনো অসুবিধা নহয় 9 বজাৰ আগত যাৰে কামাখ্যা মন্দিৰ দৰ্শন কৰিব বা তাত ওপৰলৈ অম্বুবাচীৰ সময়ত যাবলৈ ইচ্ছা আছে 9 বজাৰ আগতে আহিব দ্বিতীয়তে এইবাৰ আমি যোৱাবাৰভাৱে যাতে কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোক সকলোৰে প্ৰতি আগ্ৰহ ৰাখি অনুৰোধ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিব বিচাৰিছোঁ ধন্যবাদ জয় মা কামাখ্যা